হেল্ল' কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বতৰটো ইমান ধুনীয়া ৰ'দো দি আছে এতিয়া মই কাটিব লৈছোঁ কলডিল আৰু এই কলডিলটো কালি মই ওপৰৰ ফুলখিনি বনাইছিলোঁ লোকেল মুৰ্গীৰ লগত বহুত তিতা আছিলে খাবলৈ আৰু বজাৰৰ পৰা অনা কলডিল তিতা নে কি গম পোৱা নাযায় এতিয়া মই কলডিলটো সৰু সৰুকৈ কাটি লৈছোঁ আৰু এপিনে কলডিলখিনি কাটি হৈ গ'ল আৰু ইয়াতে দিছোঁ পানী 2 গিলাচ আৰু দিম নিমখ 1 চামুচ কলডিলখিনি মই 10 মিনিট সময় তিয়াই থ'ম এনেকৈ কলডিল সাধাৰণতে তিয়াই থৈ নিদিয়ে তিয়াই থ'লে তাৰ গুণাগুণ নাইকিয়া হয় বুলি কয় কিন্তু কলডিলটো খাবলৈ তিতা যে সেইকাৰণে মই তিয়াই থৈ দিছোঁ আলু দুটা মই সৰু সৰুকৈ কাটি লৈছোঁ এপিনে মই বনাব লৈছোঁ আলু আৰু সয়াবিনৰ তৰকাৰী ৰাতিপুৱা বহুত দৌৰা-দৌৰি হয় সেইকাৰণে মই কুকাৰতে বনাইছোঁ এপিনে সয়াবিনখিনি আগে নিমখ আৰু হালধি দি ফ্ৰাই কৰি লৈছোঁ এপিনে সয়াবিনখিনি ফ্ৰাই কৰি হৈ গ'ল আৰু আলুখিনিও মই ফ্ৰাই কৰি ল'ম অকণমান নিমখ দি আটাখিনি মঠি লৈছোঁ ইয়াত মই তেল নিদিওঁ আৰু এফালে মই মছলাখিনি আগে ভাজি লৈ তাৰপিছত আলু আৰু সয়াবিনখিনি দি দিছোঁ এয়া মোৰ ৰেডি হৈ গ'ল আলু আৰু সয়াবিনৰ তৰকাৰী আগে অংকুৰক খাবৰ কাৰণে দি লৈছোঁ সি স্কুল যাবলৈ ৰেডি হৈ গ'ল দুপৰীয়াৰ কাৰণে বনালোঁ আলু আৰু কলডিলৰ ভাজি এনেকৈ বনালে কলডিল খাবলৈ অকণো তিতা নহয় আৰু এপিনে অমিতা দালি কণী ভাজি মাছ ফ্ৰাই সন্ধিয়া মোৰ কাৰণে বনাই আছোঁ চাহ আৰু এই দুটা দেখিছেনে পেটত চচপেন ভৰাই কেনেকৈ খেলি আছে দুইটা এইবিলাকে কৰি থাকে ৰাতিপুৱাৰ মঠি থোৱা আটা অলপ আছিল তাৰে পুৰি বনাই দিলোঁ আৰু অকণমান ওটছ বনাই দিছোঁ ইহঁতক আগে খাই ল'ব দি লৈছোঁ আৰু এপিনে আৰু চাওক দেখিছেনে কেকটাছটো চাই চাই নাচি আছে খুব ফূৰ্তি পায় কেকটাছটো দেখিলেহি চাহ তাহ খাই মেলি আহিলোঁ শাক পাচলি বজাৰলৈ বুলি শাক পাচলি নাছিলে তাৰপিছত বৰষুণো দিলে দেউতাক গ'ল আমিকেইটা গাড়ীৰ ভিতৰতে থাকিলোঁ আৰু এপিনে আহিলোঁ এম বজাৰত কেইটামান সৰু সুৰা বস্তু নিবলৈ আছিলে আৰু এই দুইটা দেখিছেনে দুইটা খেলা বস্তু নিবলৈ লাগে বজাৰ কৰিলৈ আহি আছোঁ এতিয়া ৰুমলৈ বৰষুণো দি আছিলে কিনকিনীয়াকৈ বৰষুণ দি থাকিলে বজাৰ কৰিবলৈ খুব বেয়া হয় আৰু এয়া বজাৰৰ পৰা আনিলোঁ দাংবডি তিয়ঁহ পটল ভোল বেঙেনা বজাৰত এতিয়া এইবিলাকেই ওলাই আছে আৰু পিছদিনাখন দুপৰীয়া হয় ওচৰৰে বাইদেউহঁতৰ ঘৰত ভাত খাব মাতিছিলে নিজেনো কিমান ভাত বনাই খাই থাকিম আমনিও লাগে কোনোবাই ভাত খাবলৈ মাতিলেতো ভালেই পাওঁ আৰু এয়া বাইদেউ বনাই আছে স্পেচিয়েল মাছ আৰু ইহঁতকেইটা ভাত খাই আছে মাছ খাবলৈ খুব টেষ্টি হৈছিলে আৰু ভাত নাখায় মাছকে খাই আছে এয়া বাইদেউ দাদা নিধি আমি আঁতৰত থাকোঁ যেতিয়া এনেকৈয়ে থাকোঁ ইঘৰৰ পৰা সিঘৰ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব